এজনান মেইন মানুহ এইখিনি মানুহ বহাই থোৱা যায় এইখিনি মানুহ বহাই থোৱা এটা ফাৰ্ষ্ট মেইন মানুহ তাক এইখিনি মানুহ বহাই থোৱা এইকেইটা তাত Prime Minister udah Guli ulah kita belum. 2, ini, 1. মানসসমূহ জব্দ কৰিব সক্ষম তাৰ ক'ৰ পৰা কেনেকৈ কি হ'ল আজি আমাৰ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ে মোক এটি গোপন সূত্ৰৰ খবৰ দিছিলে যে এনেকৈ এটি গাড়ী এখনত তেজপুৰৰ ফালৰ পৰা গাড়ী এখনত এনেকৈ মাৰাণাস্ত যাব পাৰে বুলি এটা ইনফৰ্মেশ্যন আছিলে আৰু সেই ভিত্তিত আমি সদৰ থানাৰ সন্মুখত এটি নাকা চেকিং লগাইছিলোঁ মই নিজে উপস্থিত আছিলোঁ নাকাটোত আৰু তেনেকৈ চেক কৰি থাকোঁতে এখন চিলভাৰ কালাৰ গাড়ী আহি উপস্থিত হওঁতে মানুহখিনিৰ মানে বেশভূষণ দেখি পেলাই মোৰ সন্দেহ হ'ল আৰু মই গাড়ীখন অলপ ভালকৈ চেক কৰোঁতে তাৰ চিটৰ তলত আমি এখন এটা 303 ৰাইফেল পালোঁ কিন্তু বাঘটো নাপালোঁ তো পিছত থানাত জানি পেলাই আমি থানাৰ ভিতৰত চাৰ্চ কৰিলোঁ আৰু চাৰ্চ কৰোঁতে বাঘটো পালোঁ তাৰপিছত 20 ৰাউণ্ড এমিনেশ্যন পালোঁ আৰু এটা চাইলেঞ্চাৰ পালোঁ আৰু তাৰপিছত বস্তুবোৰ তাৰে বিভিন্ন প্ৰান্তত লুকাই থৈছিলে সেইখিনি আমি ওলাবলৈ সক্ষম হ'লোঁ ছাৰ মানুহবোৰ ক'ৰ পৰা আহিছিলে তেওঁলোকৰ ঘৰ ডবকা ক'ৰ পৰা আহিছে সেইখিনি এতিয়ালৈকে এচাৰ্টিন হোৱা নাই কিন্তু তেওঁলোকৰ ঘৰ ডবকা চাংমাজি গাঁও বুলি কৈছে তাত কিমানজন মানুহ আছিলে 4জন মানুহ আছিলে এজন মানুহকেইজনৰ নাম হৈছে এজনৰ নাম হাছান আলী দেউতাকৰ নাম মহম্মদ আলী আৰু তেওঁ চাংমাজি গাঁৱৰ সেইটো তাৰপিছত ইমৰান আলী